নমস্কাৰ মই ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা মোৰ হেল্থ সিৰিজৰ পঞ্চমটো বিষয়টোলৈ আজি আপোনালোকৰ আগত উপস্থিত হৈছোঁ যোৱা বিষয়কেইটাত মই জুয়ে পৰা আঘাতৰ বিষয়ে আৰু স্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষাৰ উপায়ৰ বিষয়ে কিছু কথা কৈছিলোঁ আৰু আজি যিটো বিষয় আপোনালোকৰ আগলৈ আনিছোঁ সেই বিষয়টো হ'ল ৰোগ প্ৰতিৰোধক ক্ষমতা আৰু ইয়াক উন্নত কৰাৰ কি উপায় আছে তদুপৰি এই ৰোগ প্ৰতিৰোধক ক্ষমতা উন্নয়ন কৰাত আমাৰ শৰীৰ চৰ্চা বা ব্যায়ামৰ ভূমিকা কি আৰু লগতে যোগ আৰু প্ৰাণায়ামৰ বিষয়ে কিছু এটা প্ৰিলিমিনাৰী কথা আপোনাৰ লগত ক'ম অৱশ্যে কাইলৈ যেহেতু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সেই উপলক্ষে মই বিস্তৃতভাৱে যোগ প্ৰাণায়ামৰ বিষয়ে আপোনালোকৰ লগত ক'ম গতিকে শুনকচোন মই শ্লাইড যোগে আপোনালোকক এই বিষয়ে কি কওঁ মই এতিয়া আপোনালোকৰ আগত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা ইয়াৰ কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু শৰীৰ চৰ্চা বা ব্যায়ামৰ ইয়াত ভূমিকা কি আৰু যোগৰ বিষয়ে কিছু কথা ক'ম ৰোগ প্ৰতিৰোধক যিটো আমাৰ তন্ত্ৰ শৰীৰত থাকে এইটো কিছুমান জটিল কোষ আৰু প্ৰটিনৰ সমষ্টি যিয়ে শৰীৰত প্ৰৱেশ কৰা যিকোনো ধৰণৰ বীজাণু বা জীৱাণুৰ বিৰুদ্ধে কাম কৰি তাক ধ্বংস কৰি পেলায় এতিয়া ৰোগ প্ৰতিৰোধক ক্ষমতা বা তন্ত্ৰটোত আমাৰ কি বস্তু থাকে এটা হ'ল তেজত থকা আমাৰ হোৱাইট ব্লাড চেলছ বা শ্বেতকণিকাবোৰ এইবোৰে শৰীৰত থাকি ই তেজত অহা যিকোনো বীজাণু বা জীৱাণুক ই ধ্বংস কৰি পেলায় তাৰ ভিতৰত লিম্ফোচাইট বি আৰু টি লিম্ফোচাইটবোৰ আমি মেমৰি চেল বুলি কওঁ কাৰণ এইবিলাকে কথাবোৰ মনত ৰাখে দ্বিতীয়তে কিছুমান শৰীৰে এণ্টিজেনৰ বিৰুদ্ধে কিছুমান এণ্টিবডি নামৰ প্ৰতিৰোধী শক্তি গঢ়ি তোলে আৰু এইবোৰকে আমি এণ্টিবডি বুলি কওঁ যিবোৰে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰে তৃতীয়তে কমপ্লিমেণ্ট চিষ্টেম এইবোৰ কমপ্লিমেণ্ট চিষ্টেমে আছে কিছুমান প্ৰটিনৰ সমষ্টি যিয়ে এইবোৰক সহায় কৰে চতুৰ্থতে লিম্ফেটিক চিষ্টেম য'ত আমাৰ লিম্ফত থাকিব লিম্ফইড টিচু ধৰক টনচিল জাতীয় বস্তুবোৰ তাৰপিছত লিম্ফ ভেচেল যিবিলাক নলীবোৰ আৰু শেষত লিম্ফোচাইট ইতিমধ্যে কোৱা এই পি টি আৰু বি লিম্ফোচাইটবোৰ আৰু আছে স্প্লিন বা প্লিহাও গ্ৰহণ কৰে তাৰপিছত বোন মাৰো বা আমাৰ হাড়ৰ মজ্জাত কিছুমান বস্তুৱে সহায় কৰে আৰু শেষত থাইমাছ নামৰ গ্লেণ্ড এটা আছে যিয়ে সহায় কৰে এতিয়া এই ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিশেষত্বনো কি আচলতে ইতিমধ্যে মই কৈছো যে টি আৰু বি লিম্ফোচাইটক আমি মেমৰি চেল বুলি কওঁ তাৰমানে শৰীৰত প্ৰৱেশ কৰা যিকোনো বীজাণুৰ যিবিলাক এণ্টিজেন থাকে এইটো ধ্বংস কৰাৰ উপৰিও এই এণ্টিজেনটোৰ বিষয়ে এটি মনত ৰাখে আৰু শেষত যেতিয়া এই বীজাণু পুনৰ আক্ৰমণ কৰিব আহে তেতিয়াহ'লে সেই মনত ৰখা এণ্টিজেনক লগে লগে ধ্বংস কৰি পেলাই সেইকাৰণে দ্বিতীয়বাৰ ই আহি পেলাই শৰীৰত ৰোগ উৎপন্ন কৰিব নোৱাৰে কিন্তু কেতিয়াবা হয় কি আমাৰ ভাইৰাছবোৰ বিশেষকৈ তেওঁলোকে নিজৰ ৰূপটো পৰিৱৰ্তন কৰি পেলাই তাৰ মই যিটো ডিফাৰেণ্ট ষ্ট্ৰেইন বুলি কওঁ যেনে ধৰক কৰোণা ভাইৰাছ আগতে আহিছিল নানা ধৰণৰ মাৰ্চ চাৰ্চ আদি বেমাৰ কৰিছিলে কিন্তু সেই কৰোণা ভাইৰাছ এইবাৰতো নহয় এইটো হ'ল নোবেল কৰোণা ভাইৰাছ কাৰণ ইয়াৰ ষ্ট্ৰেইনটো সলনি হৈছে গতিকে ই সেইবোৰ আগতে হোৱা ৰোগৰ হলেও মানুহক পুনৰ ই আক্ৰমণ কৰিব পাৰে কাৰণ এই কাৰণে যে এই টি আৰু বি লিম্ফোচাইটে তাৰ এই এণ্টিজেনটো মনত ৰখা নাই কাৰণ সেইটো এণ্টিজেনটো সম্পূৰ্ণ বেলেগ আছিলে সেইকাৰণে পুনৰ হ'ব পাৰে এতিয়া কথা হ'ল কি এই ৰোগ প্ৰতিৰোধী ক্ষমতা বা তন্ত্ৰটোৱে আমাৰ শৰীৰত যেতিয়া বীজাণু বা জীৱাণু প্ৰৱেশ কৰিব তেতিয়া কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰে যিটো আমি ৰেছপন্স বুলি কওঁ প্ৰথমতে আচলতে শৰীৰৰ উত্তাপটো বঢ়াই দিয়ে যিটো আমি জ্বৰ হয় বুলি কওঁ আৰু জ্বৰৰ দ্বাৰা উত্তাপ বঢ়াৰ দ্বাৰা শৰীৰৰ বীজাণু ধ্বংস কৰে দ্বিতীয়তে কেতিয়াবা এইটো সমস্যা হয় এই ৰোগ প্ৰতিৰোধক ক্ষমতাই অন্য ধৰণৰ বিসংগতিপূৰ্ণ কামো কৰে যেনে ধৰক আপুনি যদি সদায় খাই থকা আপোনাৰ খাদ্য বা দৰৱ বা হয়তো কিছুমান অন্য বস্তুৰ প্ৰতি আপোনাৰ বিশেষ ধৰণৰ প্ৰতিক্ৰিয়া কৰি তাক এলাৰ্জিক ৰিয়েকশ্যন কৰে আৰু সেইটো এটা আচলতে এডভাৰ্চ ৰিয়েকশ্যন আৰু কেতিয়াবা হয় কি এই ৰোগ প্ৰতিৰোধক ক্ষমতাটোৱে আচলতে শৰীৰৰ আপোনাৰ স্বাভাৱিকভাৱে উপস্থিত থকা আপোনাৰ কোষবোৰৰ প্ৰতি বা কলাবোৰৰ প্ৰতিয়ে তাৰ এটা বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কৰি পেলাই কিছুমান বেলেগ ধৰণৰ ৰোগ কৰিব পাৰে যিটোক আমি অটো ইমিউন ডিজিজ বুলি কওঁ
আৰু সেইবোৰ হ'ল যেনে টাইপ 1 ডায়েবেটিছ, চিষ্টেমিক লুপাছ এৰিথেমেটাছাছ বা এছএলই নামৰ ডিজিজ, তাৰপিছত ৰিউমেটইড আৰ্থ্ৰাইটিছ মানে আচলতে বাত বিষ জাতীয় বেছি, আৰু নানা ধৰণৰ এনেকুৱা অটো ইমিউন ডিজিজ এই আমাৰ ইমিউন চিষ্টেমে কৰিব পাৰে। এতিয়া কথা হ'ল কি ইমিউন চিষ্টেমটো আমি ভালদৰে বঢ়াই ৰাখিব লাগিব, ভাল কৰিব লাগিব। তেনে কেনেকৈ কৰিব পাৰি? মূল কথা হ'ল কি আপুনি প্ৰথম কথা টোপনি ভালদৰে মাৰিব লাগিব। টোপনিটোৱে আচলতে আপোনাৰ শৰীৰক জিৰণি দিয়ে, আৰু জিৰণিৰ পিছত আপুনি নতুন কাম কৰা সাহস পায়। গতিকে আপোনাক টোপনি মৰাটো খুব দৰকাৰ। অন্তত কমেও 6 ঘণ্টাখন মানুহে টোপনি মাৰিব লাগে। আৰু আপুনি ভালদৰে সেউজীয়া শাক পাচলি মানে গছ গছনিৰ পৰা উৎপন্ন হোৱা খাদ্য আপুনি খাব লাগে। এই সেউজীয়া শাক পাচলিবোৰ তাৰ উত্তম উপায়। আৰু সেউজীয়া শাক পাচলি খালে আপোনাৰ শৰীৰত এই ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়িব। দ্বিতীয়তে আৰু হেল্ডি ফেটছ, মই ইতিমধ্যে কৈছিলো যে আনচেচুৰেটেড ফেটবোৰে খাব লাগে, চেচুৰেটেড ফেটবোৰ বেছিকৈ খাব নালাগে, আৰু সেইটো আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়। দ্বিতীয়তে ফাৰ্মেণ্টেড ফুড, তাৰমানে গজালি ওলোৱা বস্তু যদি খায়, গোটা মগু যদি গজালি ওলোৱা হয়, এইটো খুব ভাল কাম, তাত প্ৰ'বায়'টিক থাকে। আৰু আপোনাৰ ধৰক কিছুমান ৰিফাইন কাৰ্বহাইড্ৰেট যেনে চেনিটো ভাল বস্তু নহয়, এইটো পৰাপক্ষত খালে। ইয়াৰ পিছত আপুনি সদায় এটা কমেও মডাৰেট এক্সাৰচাইজ, তাৰমানে অথবা সদায় শৰীৰ চৰ্চা কৰিব লাগে যিমানখিনি পাৰে। আৰু যিমান পাৰে পানী খাব, কাৰণ পানী খাই শৰীৰৰ ভিতৰত যিমানে পানী হ'ব সিমানে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়িব। আৰু শেষত আপুনি মেণ্টেল ষ্ট্ৰেছ নহয়, তাৰমানে মানসিকভাৱে আপুনি শান্ত হৈ থাকিব, মানসিকভাৱে অন্য চাপ তাপাতি নল'লে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে। গতিকে এইখিনি কাম নিশ্চয়কৈ আপুনি কৰিব লাগিব যাতে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে। এতিয়া দুআষাৰ মই ব্যায়াম বা শৰীৰ চৰ্চাৰ বিষয়ে ক'ব লাগিছো। আচলতে শৰীৰ চৰ্চা কৰিলে আপোনাৰ শাৰীৰিক আৰু মানসিক উন্নতি সাধন হয়। আৰু তাৰ ভিতৰত ধৰক খোজ কঢ়াটো এটা খুব ভাল ব্যায়াম, যিটো সকলোৱে কৰা উচিত। কমেও 30 মিনিটৰ পৰা 1 ঘণ্টা সময় যদি খোজ কাঢ়ে তেতিয়াহ'লে নিশ্চয়কৈ আপোনাৰ শৰীৰৰ অন্য শক্তি বাঢ়ে। এয়াৰবিক এক্সাৰচাইজ বহুত ধৰণৰ আছে, এনেকুৱা ধৰণৰ এক্সাৰচাইজবোৰ কৰিলেও আপোনাৰ শৰীৰৰ এই শাৰীৰিক আৰু মানসিক শক্তি বাঢ়ে। জিম ইনষ্ট্ৰুমেণ্ট লৈ যিবিলাকে কাম কৰে, বিশেষকৈ ডেকা ল'ৰাসকলে, তেওঁলোকৰ শৰীৰৰ গঠন বঢ়াৰ ওপৰত তেওঁলোকৰ শৰীৰৰ শক্তিও বাঢ়ে। আৰু কিছুমানে কয় যে আমাৰ সময় নাই, তেতিয়াহ'লে আপুনি কাম কৰাৰ লগতে আপুনি ব্যায়াম কৰিব পাৰে, যিটো বিষয়ে মই কম। আৰু শেষত মই এটা ক'ব খুজিছো যে শাৰীৰিক আৰু মানসিক শক্তি বঢ়াৰ উপৰিও আপুনি যদি আপোনাৰ আধ্যাত্মিক শক্তিও বঢ়াব খুজিছে, তেতিয়াহ'লে আটাইতকৈ ভাল উপায় হ'ল যোগ কৰাটো আটাইতকৈ ভাল উপায়। এতিয়া এই শৰীৰ চৰ্চাই আপোনাক কি দিয়ে? শৰীৰ চৰ্চাই আপোনাক শৰীৰত অক্সিজেন আৰু কিছুমান পুষ্টিকৰ দ্ৰব্য দি দিয়ে। দ্বিতীয়তে শৰীৰৰ পৰা নানা ধৰণৰ টক্সিন, তাৰমানে বিষাক্ত আৰু বৰ্জনীয় পদাৰ্থবোৰ উলিয়াই দিতে সহায় কৰে। তৃতীয়তে আপোনাৰ শৰীৰৰ ছালৰ মসৃণতা আনি দিয়ে। চতুৰ্থতে আপোনাৰ হাড়ৰ পৰা বয়সৰ লগে লগে কিছুমান কেলছিয়াম জাতীয় বস্তু ওলাই গুচি যাবে, হাড়টো থুলুকা কৰি পেলাই বয়সৰ লগে। আৰু সেইটো নহবলৈ হলে আপুনি শৰীৰ চৰ্চা কৰিব লাগে, তেতিয়া আপুনি ওলাই যাব বাধা দিয়ে আৰু হাড়বোৰ মজবুত কৰে। পঞ্চমতে আপোনাৰ যদি উচ্চ ৰক্তচাপ থাকে, ডায়েবেটিছ থাকে বা কোনো হৃদপিণ্ডৰ ৰোগ থাকে, তেতিয়াও এইবোৰ নিয়ন্ত্ৰিত ধৰণৰ আপোনাৰ কৰা ব্যায়ামে আপোনাক এইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰে। আপোনাৰ শৰীৰৰ গাঁঠিবোৰ সুচল কৰাত সহায় কৰে যাতে আপুনি লৰচৰ কৰি থাকিব কাৰণে বহুত সময় আপোনাৰ সুন্দৰকৈ কামবোৰ কৰিব পাৰে। আৰু শেষত আপোনাৰ মানসিক যদি উদ্বিগ্নতা থাকে, মানসিক যদি বিষণ্ণতা থাকে, মানসিক চাপ থাকে, এইবোৰ নোহোৱা পাৰে। এতিয়া এক্সাৰচাইজ আৰু ৱাৰ্কৰ বিষয়ে দুষাৰ ক'ব বিচাৰো দেই। বহুতে কয় যে আমাৰ সময় নাই, আমি কেনেকে এক্সাৰচাইজ কৰি থাকিম। ঠিক আছে, তেতিয়াহ'লে অন্ততঃ কামলৈ যোৱা সময়খিনি আপুনি যেতিয়া কামলৈ যায়, কৰ্মস্থলীলৈ আপুনি খোজকাঢ়ি যাওক পৰাপক্ষত, নহলে বজাৰলৈ খোজকাঢ়ি যাওক, হাতত দুখন মোনা লৈ যাওক, আকৌ ভাল এক্সাৰচাইজ হ'ব। নহলে নিজৰ দৈনন্দিন কামখিনি নিজে কৰক। আৰু যদি আপুনি চকীত বহি থাকে কাম কৰি দিনটো, তেতিয়াহ'লে অন্ততঃ ফাইলটো লৈ নিজে ওলাই যাওক, যাতে আপোনাৰ অলপমান লৰচৰ কৰাটো হয়। আৰু ওপৰলৈ উঠিব লাগিলে আপুনি লিফ্ট ব্যৱহাৰ নকৰি আপুনি চিৰিতে উঠি যাওক। ঘৰত আপুনি যে সৰা মচা কাম কৰি নিজে কৰে, যথেষ্ট ব্যায়াম। তাৰোপৰি আপুনি নিজৰ কাপোৰখিনি নিজে ধুই লওক, মেচিন ব্যৱহাৰ নকৰিব।
ঘৰত যদি আপোনাৰ কুঁৱা থাকে কুঁৱাৰ পানী নিজে উঠাওক আৰু কিছুমান গ্ৰাইণ্ডিং জব কৰিব পাৰে আগতে আমাৰ ঢেঁকী আছিলে ঢেঁকী আজিকালি নোহোৱা হ'ল তথাপিতো বহুত ধৰণৰ গ্ৰাইণ্ডিং জব ঘৰতে কৰিব পাৰে মুঠতে ইচ্ছা কৰিলে আপুনি কামৰ লগতে কিছু ব্যায়াম কৰিব পাৰে এতিয়া মই দুআষাৰ ক'ব বিচাৰিছো যোগ আৰু স্বাস্থ্যৰ বিষয়ে আপোনালোকে সকলোৱে জানে যে ৫,০০০ বছৰ আগতে ঋষি পতঞ্জলীয়ে ভাৰতত যোগ আৰু প্ৰাণায়ামৰ চৰ্চা আৰম্ভ কৰিছিল কিন্তু যোৱা ৫,০০০ বছৰে আমাৰ মানুহে ভাবি থাকিলে যে যোগ প্ৰাণায়াম সৰ্বসাধাৰণৰ কাম নাই এইটো আচলতে ঋষি মুনিসকলৰ কাৰণেহে যোগ্য কিন্তু মই ইয়াত থকা এই ফটো থকা স্বামী ৰামদেৱজীক মই শ্ৰদ্ধা এইকাৰণে জনাইছো যে তেখেতে যোৱা কেইবা দশকো ধৰি অহোপুৰুষাৰ্থ কৰি এই যোগ আৰু প্ৰাণায়ামক সৰ্বসাধাৰণ ৰাইজৰ মাজত আগবঢ়াই লৈ আৰু এতিয়া সমগ্ৰ বিশ্বতে অকল ভাৰততে নহয় মানুহে যোগ প্ৰাণায়াম কৰিবলৈ আৰম্ভ কৰিছে অৱশ্যে এখেতৰ লগতে আৰু আমাৰ মহান বহুতো যোগী আছে যিসকলে ভাৰতবৰ্ষত আৰু বাহিৰত এইবোৰ প্ৰচাৰত সহায় কৰিছে এতিয়া যোগ প্ৰাণায়াম কৰিলে আমাৰনো কি লাভ হয় কি হয় যোগে ইতিমধ্যে মই কৈছো যে শাৰীৰিক মানসিক আৰু লগতে আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে আৰু যোগে মানুহক আপোনাৰ এটা শৃংখলাবদ্ধ জীৱন যাপনত সহায় কৰে আপুনি সদায় যোগ প্ৰাণায়াম কৰিবলৈ সদায় ৰাতিপুৱা সোনকালে উঠিব লাগে সেইকাৰণে সোনকালে বিচনালৈ যাব লাগে তাৰপৰা সোনকালে শুৱে আৰু সোনকালে উঠে আৰু সেইকাৰণে ভালদৰে আপুনি টোপনি এটা মাৰিব পাৰে আৰু ৰাতিপুৱা শুই উঠি পূৰ্ণ উদ্যমেৰে আৰু বেছি সময় আপুনি কাম কৰিবৰ সুবিধা পায় দ্বিতীয়তে আপুনি যোগীসকলে এটা ভাল খোৱা অভ্যাস কৰিলে যিটো আপোনাৰ শৰীৰৰ বাবে উপকাৰী তৃতীয়তে যোগীবিলাক সাধাৰণতে নিজে নিজে ডেকা অনুভৱ কৰি থাকে কাৰণ তেওঁ উদ্যম থাকে তেওঁৰ কামৰ প্ৰতি উদ্যম থাকে আগ্ৰহ থাকে আৰু কৰ্মোদ্যমে আপোনাক নিজক দেখা কৰি থাকে চতুৰ্থতে আপোনাৰ আয়ুস বাঢ়ি যায় যোগ কৰা মানুহ কিয়নো আপুনি দীঘল দীঘল উশাহ লয় আপোনালোকে নিশ্চয় জানে যে যিবোৰ প্ৰাণীয়ে দীঘলকৈ উশাহ লয় তেওঁলোকৰ আয়ুস বেছি উদাহৰণস্বৰূপে কাছই বোলে মিনিটত মাত্ৰ এবাৰহে উশাহ লয় আৰু দীঘলকৈ উশাহটো লয় আৰু সেইকাৰণে কাছৰ গড় আয়ু হ'ল 100 বছৰ আৰু বহুত কাছই 200-300 বছৰলৈ জীয়াই থাকে আনহাতে চাওক যিবিলাক প্ৰাণীয়ে ঘনাই উশাহ লয় যেনে কুকুৰ মেকুৰী তেওঁলোকৰ মাত্ৰ গড় আয়ু 12-14 বছৰ সেইকাৰণে দীঘলকৈ উশাহ লওক প্ৰাণায়াম কৰিলে যোগ কৰিলে আপোনাৰ দীঘল উশাহ লয় দীঘলকৈ আৰু নিশ্চয়কৈ আপোনাৰ জীয়াই থকাৰ আপোনাৰ যিটো আগ্ৰহ বাঢ়ি যায় আৰু আপুনি দীৰ্ঘায়ু হয় ইয়াৰ পিছত আপোনাৰ দৃষ্টিভংগী সলনি হৈ যায় শৰীৰৰ প্ৰতি মানৱতাৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী সলনি হৈ যায় আৰু আপুনি এটা অতি মানৱৰ ফালে যাবলৈ আৰম্ভ কৰে যদি সঁচাকৈ আপুনি ভালদৰে যোগ প্ৰাণায়াম কৰে আৰু শেষত চাওক আপুনি নিজকে উন্নত কৰাৰ লগে লগে সমাজৰ উন্নতি সাধন কৰে আপুনি যে নিজে স্বাস্থ্যৱান হয় সমাজখন স্বাস্থ্যৱান হয় আৰু আন এটা কথা মই ক'ব খুজিছো যদি আপুনি যোগ প্ৰাণায়াম কৰা মানুহৰ দৰে সকলো মানুহে ৰাতিপুৱা সোনকালে ৰাতি শুই দিয়ে তেতিয়াহ'লে ভাবি চাওকচোন আজিকালি যিটো কৰোনা ভাইৰাছৰ ৰাইট কাৰ্ফিউৰ সময়ত যেনেকুৱা অৱস্থা হৈছে যে ৰাতি সকলোৱে বাহিৰলৈ ওলাব নোৱাৰে সেই সময়ত আমাৰ কি হৈছে আমাৰ ইলেক্ট্ৰিচিটি কনজাম্পশ্যন যথেষ্ট কমি গৈছে আৰু আমাৰ পৰিৱেশ দূষিত হোৱাৰ পৰা ৰক্ষা পৰিছে এতিয়া পৰিৱেশে এটা মূৰ দাঙি উঠিব পাৰিছে আৰু দ্বিতীয়তে ৰাতি আচলতে বেছিভাগ অপৰাজিত কাম সংঘটিত হয় আপুনি মন কৰকচোন ৰাতি আপোনাৰ সুৰাপায়ীসকলে যথেষ্ট এক্সিডেণ্ট কৰে দুৰ্ঘটনা কৰে আনহাতে ৰাতিয়ে যিবিলাক অপৰাজিত ঘটনা বেছিকে হয় সেইকাৰণে যদি আপুনি সোনকালে শুৱে তেতিয়াহ'লে নিশ্চয়কৈ সমাজখনৰ প্ৰতি আপুনি ভাল কাম কৰা হ'ব কাৰণ আপোনাৰ পৰিৱেশ দূষিত হোৱাৰ পৰা ৰক্ষা কৰিব আপুনি সমাজত অপৰাধজনিত ঘটনা কমাই দিয়াত সহায় কৰিব আৰু দুৰ্ঘটনা কমাই সহায় কৰিব গতিকে সমাজৰ প্ৰতি আপোনাৰ সেইকাৰণে আমি কওঁ যোগ কৰক সকলোৱে যোগ কৰক যোগ প্ৰাণায়াম কৰক আৰু নিজৰ শৃংখলাবদ্ধ জীৱন যাপন সহায় কৰক মই এই বিষয়ে কাইলৈ পুনৰ যোগ আপোনালোকে জানে কাইলৈ 21 জুন বিশ্ব যোগ দিৱস বা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মই আপোনালোকক আগবঢ়াম এটা বিস্তৃত যোগ প্ৰাণায়ামৰ বিষয়ে আপুনি যোগ কি কৰিব কেনেকে কৰিব আৰু তাৰ পৰা কি উপকাৰ হ'ব আৰু সেইটো মই বৈজ্ঞানিক বিশ্লেষণৰে মই কিছু আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিম অনুগ্ৰহ কৰি চাই থাকিব ধন্যবাদ